আমাৰ বছৰটোৰ কাতি বিহু আজি আমি পথাৰত চাকি দিম। আপোনালোকে চাওক মোৰ ভিডিঅ'টো সেউজীয়া সেউজীয়া আজি ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে চাওক এই চাকি জ্বলাইছে আৰু আমিও আহিছোঁ চাকি জ্বলাব। আহক এয়া আমি কাতি বিহুৰ চাকি জ্বলালোঁ পথত। আমাৰ যাতে ভঁৰালটো বছৰটোলৈকে ভৰ্তি হয় তাকে কামনা কৰি এই ঈশ্বৰৰ ওচৰত এটা সেৱা জনাই মোৰ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু এয়া চাওক 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 কেনেকৈ শ্ব' কৰিছে, শ্ব' আহিছে বহুত ইমান প্ৰসাদ আমাৰ আমি এইবিলাক বস্তি জ্বলাইছোঁ অৰ্থাৎ এইবিলাক বস্তিত আজি কাটি হলাওঁ আৰু লগে লগে আমি এয়া বাটতো দিছোঁ। এয়া আমি ৰাইজৰ মন্দিৰত আমাৰ গোটাই মানুহে চুবুৰীটো মানুহবিলাক সকলো আহি এখন এখন ঠগি লৈ আহে আৰু সকলোৱে আমাৰ ইয়াৰ ৰাইজৰ মন্দিৰত এখন ঠগি আগবঢ়াইছে যাতে বছৰটোত তেওঁলোকে ফচলটো পৰিৱেশ গোটাই এইফালে আমাৰ সৰুৱে গোহাঁই কৰি আছে।